आसाम जातीयतावादी युग फरायसा परिषद धेमाजि जिल्ला समितिया 20थि जोनोम सान फालिनो लाइखुन्थिया गायसनदों। धेमाजि जिल्ला जनाय महकुमा साखाथि गान्धी फोथाराव आसाम जातीयतावादी युग फरायसा परिषद आफादा धेमाजि जिल्ला कमिटिनि 20थि जोनोम जनाय गान्धी फोथाराव लाइखुन्थिया गायसननाय हाबाफारिया जोबलांबाय। दिनैनि लाइखुन्थिया गायसननाय हाबाफारियाव डक्टर सुकुलता फुकन गगৈ आरो आफादगिरि प्रताप चन्द्र फावा बाहागो लायो। जनाय गान्धी फोथाराव 16 आरो 17 जुलाइयाव जानो गोनां आसाम जातीयतावादी युग फरायसा आफादनि 20थि जोनोम सान फालिगोनखौ लानानै दा जनाय ओनसोलाव बायदि लाहार फाहार नुनो मोन्दों। যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ 20 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি অহা 16 আৰু 17 জুলাই 2022 তাৰিখে জোনাই আঞ্চলিক কমিটিৰ উদ্যোগত জোনাইবাসী ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিবলৈ আজি ইয়াৰ জোনাই যি ঐতিহ্যমণ্ডিত গান্ধী ময়দান এই গান্ধী ময়দানত আমি আজি উদযাপন সমিতিৰ সন্মানীয় সভাপতি প্ৰতাপ চন্দ্ৰ পাও আৰু আদৰণি সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সুকুলতা ফুকন বাইদেউৰ উপস্থিতিত আমি লাইখুঁটা স্থাপন কৰিলোঁ আৰু এই লাইখুঁটা স্থাপন কাৰ্যসূচীৰ জৰিয়তে আমি যুৱ ছাত্ৰ পৰিষদৰ যি আমাৰ কৰ্মসূচী বিশেষকৈ যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ যিবিলাক আমাৰ বিভিন্ন সমস্যা আছে বিশেষকৈ জোনাই অঞ্চলৰ যিখন পবা বনাঞ্চল সেই পবা বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰা জিলাখনৰ বিভিন্ন নদীসমূহৰ বান আৰু গৰাখহনীয়া সমস্যাকে ধৰি আমাৰ সীমা সমস্যাকে ধৰি আমাৰ কৃষকৰ সমস্যা আমাৰ ছাত্ৰ ছাত্ৰীৰ সমস্যা আদি বিভিন্ন সমস্যাৰ সম্পৰ্কত এই জোনাই অধিৱেশনতে নিশ্চিতভাৱে আলোকপাত হ'ব। আৰু এই অধিৱেশনলৈ আমি আমন্ত্ৰণ জনাইছোঁ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই, সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সাংস্কৃতিক সম্পাদক দেৱজিৎ দাস আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিশেষকৈ TMPK কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰাজকুমাৰ মৰাং ডাঙৰীয়া, আটাচুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক শৰ্মা প্ৰমুখ্যে কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিশেষকৈ আৰু আমাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়া আমাৰ ইয়াত মুকলি সভাত অংশগ্ৰহণ কৰিব। বিশেষকৈ আমাৰ প্ৰথম দিনা হ'ব লগা যিখন আমাৰ প্ৰতিনিধি সভাৰ বিষয় বাছনি সভা এই প্ৰতিনিধি সভাত জিলাখনৰ প্ৰায় 12 শতাধিক প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু তেখেতসকলে জিলাখনৰ বিভিন্ন সমস্যা সম্পৰ্কে ইয়াত প্ৰতিনিধি সভাত উত্থাপন কৰিব আৰু প্ৰতিনিধি সভাই এই সমস্যাসমূহ আলোচনা কৰি অনাগত দিনত এই আমাৰ জিলাখনৰ সমাধান এই পথসমূহ সমাধানৰ কেনেধৰণে আমি আগবাঢ়ি গ'লে সমাধান কৰিব পাৰোঁ নিশ্চিতভাৱে ইয়াত আলোকপাত হ'ব। জোনাই অধিৱেশনখন এখন ব্যতিক্ৰম অধিৱেশন হ'ব। আমি ইয়াত অকল কেৱল নৃত্য গীতৰ কাৰণে অধিৱেশনখন অনুষ্ঠিত কৰা নাই, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ সমস্যা সমাধানকে ধৰি আমাৰ বিভিন্ন আমাৰ যি সমস্যা আছে সেই সমস্যাসমূহ ইয়াত আলোকপাত হ'ব। তাৰ বাবে আমি আমাৰ নিশ্চিতভাৱে আমাৰ আমন্ত্ৰিত অতিথিসকলে ইয়াত তেখেতসকলে বহুমূলীয়া বক্তব্য আগবঢ়াব আৰু লগতে আমি জিলাখনৰ প্ৰায় 16টা কৃষ্টি দলক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আমাৰ 12দিনীয়া কৃষ্টি প্ৰদৰ্শন কৰিব অহা 17 জুলাই তাৰিখে দিনৰ 11 বজাৰ পৰা আৰু এই কৃষ্টি জনগোষ্ঠীয় কৃষ্টি সমাৰোহ উদ্বোধন কৰিব ধেমাজি জিলাৰ সন্মানীয় উপায়ুক্ত ডক্টৰ শ্ৰীযুত অসীম কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই আৰু দ্বিতীয় দিনাৰ যি সাংস্কৃতিক সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হ'ব তাত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে অংশগ্ৰহণ কৰিব। সেই জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ধেমাজি জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক চৌধাৰ ৰঞ্জন ভূঞা ছাৰে। সেয়েহে আমি যুৱ ছাত্ৰ পৰিষদৰ যি 20 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন সেই দ্বিবাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জোনাইবাসী সকলো ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতা কামনা কৰিছোঁ যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ফালৰ পৰা। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं।
क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70026133133 9101536360 70020261333 9101536360